তো শংকৰদেৱে নিজে ৰোৱা ন হা নিজে ৰোৱা নিজে ৰোৱা গাজোপা কেলি কেলি কদম কৃষ্ণই খেলা কৰা গাজোপা আচ্ছা তেওঁতে বাচি বাজুছিল এতিয়া বহি গা ধুইছিল ন এইটো শিলটো কৰি পেলাই গাজোছিল গাজাল মাৰা নাই গাজাল কাঠৰ পৰা মানে একডাল কাঠৰ পৰা কাটি কাটি আনি মই মাছৰিত একডাল গছৰ কাটি কাটি এইটো কাটি কাটি তো এটা ঘূণেও শুনাই তাৰমানে কি আচৰিত কথা আপোনালোকক দেখাওঁ মই ঘূণ স্বাগতম টু ডি ব্লগছ 14 আৰু আছোঁ বৰপেটাত বাইদেউহঁতৰ তাতে বা কি ধুনীয়া ফুল 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 কিমান ফুল ৰুইছে দেখিছেনে তো অলপ ওলাই যাম বৰপেটা সত্ৰ পাটবাউসী সত্ৰৰ পিনে যাম আপোনালোকক দেখাম শংকৰদেৱৰ তাতে 18 বছৰ কিমান মাহ আছিল তাকে যাওঁ তো এই তাৰ লগতে যাওঁ গাড়ী লৈ চলো না কি আৰু চেণ্ডেল যোৰা পিন্ধিলোঁ আৰু ক'তবা আছে অঁ তো ৰাইজসকল যাই আছোঁ পাটবাউসী সত্ৰ মাজু ভিনদেউ আৰু মই আমাৰ ভিনদেউৰ ভাগ হয় আৰু যাই আছোঁ এতিয়া সত্ৰৰ পৰা বেছি দিন নহয় ঘৰ কীৰ্তন ঘৰৰ সন্মুখতে ঘৰটো তো সেইকাৰণে ভিনদেউক লগত লৈ যাই আছোঁ একেলগে পাটবাউসী কৃষ্ণ 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 জয় গুৰু শংকৰ বলক আৰু এই গাছডালতো শংকৰদেৱে নিজে ৰোৱা ন হা নিজে ৰোৱা নিজে ৰোৱা গাছ আচৰিত কথা তো আপোনালোকে যদি দূৰৰ পৰাই হয় অতিথি গৃহ বুলি লিখা আছে তো অতিথি গৃহক গ'লেও আপোনালোকে ইয়াতে থাকিব পাৰিব য'ৰ পৰাই আহিলেও তো এইখানে হ'ল মেইন গেট চেণ্ডেল যোৰা থওঁ আৰু এই নিমখ ল'ব লাগে বৰপেটাত চবতে নিমখ তেল ধূপ কিবা কিবি লৈছোঁ তো যাব বলক আৰু অঁ কৃষ্ণ গ্লাছৰ দৰ্জা দিয়ে আছে তো একদম শান্ত পৰিৱেশ হা চাকি ধূপ জ্বলাই দিলোঁ আৰু আমি এইখিনি ইয়াত ভিতৰত দিওঁ তো তাতে কৃষ্ণ যদা যদা এই ধৰ্ম গীতা শ্লোক কীৰ্তন ঘোষা তো নাম ঘোষা চব শ্লোকবিলাক ধুনীয়াকৈ ইয়াতে লেখা আছে মানে আপোনালোকে আহিলে ইয়াতে পঢ়িব পাৰিব আৰু তো ইয়াতে প্ৰতিদিনে নাম কীৰ্তন হয় ৰাতিপুৱা আৰু মানে সাজ লগা টাইমত হয় সদায় আৰু এই যি ছাতিঘৰ দেখি ছাতিঘৰ সদায় জ্বলিয়ে থাকে সদায় জ্বলি থাকে সদায় তেল চেল দি থাকে সদায় জ্বলিয়ে থাকে তাৰমানে এই আছে এখেতৰ আপোনাৰ নামটো মোৰ নাম শ্ৰী ঈশ্বৰ দাস ঈশ্বৰ দাস এখেতে শ্ৰী ঈশ্বৰ দাস এখেতে চোৱা চিতা কৰে আৰু এতিয়া আমাক দেখাব কৃষ্ণ পদশিলাটো তো গুৰুৰ এইটো এইটো পদচিহ্নটো ইয়াতে তেওঁ ইয়াতে আপোনাৰ 18 বছৰ 6 মাহ আছে 18 বছৰ 6 মাহ তেখেতৰ জন্মস্থান আছিল আপোনাৰ বৰদোৱাৰ হয় কৰ্মস্থান আছিল পাটবাউসী আৰু এইখন তেখেতৰ সেই সত্ৰ ইয়াৰ পিছত তেখেতে সত্ৰ পতা নাই আৰু তেখেতে ইয়াতে 14 শাস্ত্ৰ লিখিছিল 14 শাস্ত্ৰৰ 18 পূৰণ হৈছে অঁ তো তো এইখিনি ইয়াত চিল কৰি থোৱা আছে আখৰবিলাক দেখা নাপায় কাৰণ এতিয়া 14 শাস্ত্ৰ 18 পুৰাণ লিখিছিল শংকৰদেৱে আৰু এখানে মানে শেষ এইখন গুণমালা এইখিনি গুণমালা এইখন হ'ল গুৱাহাটীৰ কুঞ্জিয়াৰ লেখা ৰাজধাৰ এখন মানে ৰাজভাত লিখি দিছিল আচ্ছা আচ্ছা আৰু এইখন কীৰ্তন ঘোষাতে আছে আদ্যা দশম এইখন আছে প্ৰথমখন দ্বিতীয় পত্নী কালিন্দী দ্বিতীয় পত্নী কালিন্দ্ৰীয়াৰ বাসগৃহ এতিয়া বিচনাখন আছে তো এখেতে আমাক দেখাব এইখনে সেইখন বিচনা মানে কালিন্দ্ৰীয়াৰ বিচনা বিঘে বাথৰে সমান গোটেইখিনি সমান মানে 6.5 ফুট মানে স্কোৱাৰ আছে আচ্ছা আৰু এই তুলিলে গাৰু এইখিনি নৰনাৰায়ণ ৰজাই দিয়া আছে নৰনাৰায়ণ ৰজাই তুলিলেপ গাৰোখিনি কিন্তু ইয়াৰো মানে সেই আপোনাৰ কাপোৰখিনি নাই খালি তোলাখিনি আছে আচ্ছা ৰক্ষণ কৰি ৰখা হৈছে আচ্ছা আৰু এই বিচনাখনৰ বয়স আপোনাৰ মানে 5.5 বছৰ ধৰক এই বিচনাখনৰ বয়স আৰু ইয়াৰ ভিতৰত আপোনাৰ অলপমান ইয়াতে ৰিপেয়াৰিং কৰা হৈছে আচ্ছা আচ্ছা তলখণ্ডৰ কাঠটো বদলি হোৱা নাই আচ্ছা ওপৰ খণ্ডৰ এনেকুৱা কাঠ কিছু বদলি হৈছে ঠিক আছে তো 5.5 বছৰ হ'ল এইখন বিচনা কালিন্দ্ৰীয়াৰ শংকৰদেৱৰ দ্বিতীয় পত্নীৰ আৰু চব ল'ৰা ছোৱালী এতেই ডাঙৰ দীঘল হৈছিল তো এটা ঘূণেও শুনাই তাৰমানে কি আচৰিত কথা আপোনালোকক দেখাওঁ মই ঘূণ এটাও শুনাই তাৰমানে পকা এটাও শুনাই
ইমান ধুনীয়া 550 বছৰ ধেমালি নহয় গুৰুজনাই মানে যেতিয়া ইয়াৰ পৰা গেল হুম, মানে এই জানটো এই জানৰ পানী ব্যৱহাৰ কৰিছিল গুৰুজনাৰ দিনত অঁ আৰু গুৰুজনা এই জানটো দি আহিছিল হুম, আৰু ইয়াৰে মানে এই জানটোৰে পানী চানী ব্যৱহাৰ কৰিছিল তাৰপিছত মানে গুৰুজনা ইয়াৰ পৰা যেতিয়া কোচবিহাৰত যায়তো তেওঁ নাহিল হুম, নহাৰ পিছত কালিন্দে ইয়াতে অকলে আছিল কিছু বছৰ আচ্ছা তাৰপিছত তেওঁৰ মানে এই জানটোৰ পানী চানী লেতেৰা হ'ল মানে খল্লি মাহা পৰিলে লেতেৰা হয় মাছ চাছ মাৰা হ'ল তেতিয়া ৰাইজে তেতিয়া তেওঁৰ পানীৰ অসুবিধা হোৱাত তেওঁ মাধৱদেৱ গুৰুজনক কৈছিল যে পানীৰ অসুবিধা হ'ব বুলি যে মাধৱবাব মোৰতো পানীৰ এতিয়া অসুবিধা হৈছে কি কৰা যাব আজিতো মোৰ পানী খোৱাই সুবিধা নহ'ল হুম, তেনেহেনকৈ ক'লা কোৱাত তেওঁ লগে লগে ভৱানীপুৰৰ গোপাল এটাক কৈছিল আৰু গোপাল এটাই এই মাটিৰ পাত আনি পেলাই এই কুঁৱাটো বহাই দিছিল কিন্তু ইয়াতে লেখা আছে যে এই মই কৈ আছোঁ আপোনাক হুম, কালিন্দে ইয়াতে থকা নাই কালিন্দে ইয়াৰ পৰা নি পেলাই সুন্দৰ দিয়াত থাকে কিছু বছৰ আচ্ছা আচ্ছা 15-16 বছৰ মানে সুন্দৰ দিয়াত থাকে তেতিয়া ইয়াতে মানে জাহি জংঘল পৰি এই কুঁৱাটো গুপ্ত হৈ আছিল আচ্ছা আচ্ছা আমাৰ ৰাইজে গুৰু চৰিত্ৰত পাইছিল যে কুঁৱা এটা আছে এনেহেন ছাইডত হুম, কিন্তু তেতিয়া ইয়াতে গাছ গছনি হৈ গৈছিল বহুত ডাঙৰ ডাঙৰ আম গাছ কঁঠাল গাছ কদ্দে এনেহেন হৈ পেলাই ইয়াতে গাছৰ পাত চাত পৰি এইটো নাইকিয়া হৈ আছিল আচ্ছা 1988 চনত এটা ভূমিকম্প হৈছিল হুম, হুম, ভূমিকম্পত তেতিয়া অলপ অলপ পানীও হৈছিল তেতিয়া হুম, ইয়াতে উঠা নাছিল সেইটো তলত আছিল পানীটো হুম, কিন্তু যেতিয়া জাকৰা খালাক তেতিয়া এই ভিতৰৰ মাটিটো বহি গ'ল হৈ যোৱাৰ পিছত ৰাইজে দেখা পায় যে এইটো ইয়াতে হয় যেন পাওঁ খান্দি চাওঁতে হয় তাৰপিছত এইখিনি ৰাইজে আৰু সংৰক্ষণ কৰি ৰাখে সেইখিনি তেওঁলোকৰ পুৰণি আছে পুৰণিখিনি এইখিনি এইখিনি আমাৰ ৰাইজে পিছত মানে এই যে ঘাট ঘাট যি আছে এইখিনি আৰু পুৰণি আৰু তো চাওক সেইটোৱে কোৱা আছিল তো মহাপুৰুষ শংকৰদেৱৰ পত্নী ইউজ কৰা কোৱাটো কালিন্দ্ৰী এইটো ছেকেণ্ড পত্নী প্ৰথম পত্নী কোন আৰু সূৰ্যৱতী 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 এই জেগাত আহি পোৱা নাই তেওঁ বৰদোৱাতে তেওঁ একজন ছোৱালী হৈছিল অঁ এই তেওঁ ছোৱালীজন হোৱাৰ পিছত মানে 6 মাহ পিছতে তেওঁ পৰলোক হ'ল আচ্ছা ভুৱনেশ্বৰী ভুৱনেশ্বৰ মানে আৰু এওঁ আছিল এই হৰিজৰ তাতে দিছিল এই মানে তেওঁৰ নাম আছিল মনু আচ্ছা শংকৰদেৱ গুৰুজনাৰ ছোৱালী আচ্ছা আৰু শংকৰদেৱ গুৰুজনাৰ মানে নাতিয়েক ভুৱনেশ্বৰী আচ্ছা চিলাৰ এটা বিয়া দিছিল চিলাৰায় বীৰ চিলাৰায় বীৰ চিলা তো সংগ্ৰহালয় এই শৰাই দুখন কোনে দান দিছিল মানে চিলাৰাই গুৰুজনাৰ দান দিছিল আচ্ছা আচ্ছা চিলাৰাই আমাৰ মহাপুৰুষ শংকৰদেৱক দান দিছিল এই দুখন আৰু এইবিলাক কাঠৰ মুখা দিছে না কাঠৰ তেওঁলোকে নিজে তৈয়াৰ কৰিছিল আৰু তেওঁলোকে ভাওনা কৰিছিল এইবিলাক কাঠৰ মুখা লৈ পেলাই এইটো শংকৰদেৱে নিজে বনোৱা নিজে বনোৱা আছিল তেওঁলোকে বাপৰে বাপ বনাই পেলাই তেওঁলোকে নিজে মাই গড নিজে বনোৱা এইখিনি তেওঁলোকে নিজৰ ভিতৰৰ বৰুৱাখন বৰুৱাখনৰ মানে চাৰি গ'ল তেতিয়া মানে এই মিউজিয়াম এটা যিখিনি বস্তু বাচিছে এইখিনি মিউজিয়াম এটা খেতি এইটো হাতীৰ ওপৰত এইটো কি বস্তু কাচু থাকে কাচুৰ ওপৰত হাতী হাতীৰ ওপৰত সিংহ আচ্ছা সেইখনত আছে কাচু হাতী সিংহ ময়ূৰাসন এই গুৰুই নিজে বনোৱা সেইখনৰ গুৰুজনাৰ কাষৰ পিছত আছে এইখন সেইখন ময়ূৰাসন আচ্ছা আচ্ছা ময়ূৰ এখন ন এইখন হ'ল সিংহাসন এখন সিংহাসন কিতাপৰ ভিতৰত আৰু এখন ওপৰত ময়ূৰ থকা কাৰণে ময়ূৰাসন ময়ূৰ এখন আচ্ছা আৰু এইখিনি হ'ল মানে এই নৰনাৰায়ণ ৰজাই দিয়া বিচনাৰ মানে তোলা তোলা এইখিনি আৰু মিউজিয়ামত আছে আনি পেলাই এটা উৰল উৰল এইটো উৰলটো আছিল এখন অৰ্জুন ভঞ্জন নাটক এখন আছিল সেই অৰ্জুন ভঞ্জন নাটকত যশোদাই কৃষ্ণক বান্ধিছিল উৰলত আৰু সেইটো আছিল আপোনাৰ ডুম্বৰু সেই ডুম্বৰুটোত আপোনাৰ মানে এই দধি ইয়াতে দধি মথন আছিল আগতে তাত দধি মঠিছিল সেই যশোদাই এখন এইটো ৰাৱণৰ মাথাটো আছিল ৰাৱণৰ মাথাটো 10 আৰু চাওক তেওঁৰ টেকনিক চাওক ইয়াতে চাওক
গাজাল দেখা পাইছে ন ইয়াতে গাজাল এইবিলাক আমাৰ মাছৰ পিছত গাজাল মাৰা নাই গাজাল কাঠৰ পৰাই মানে একডাল কাঠৰ পৰা কাটি কাটি আনি একডাল কাঠৰ পৰা কাটি কাটি একডাল গাছতে ন কাটি কাটি পেলাই এনেকৈ বনাইছিল আৰু গাজাল গাজাল ইউজ কৰা নাছিল তেতিয়া দিনত গাজাল নাছিলে নেকি বৰপিৰা কৰৈ গছৰ বৰপিৰা বৰপিৰা তেওঁ শাস্ত্ৰ লেখা পিৰা টেবুল আছিল ইয়াতে শংকৰদেৱে শাস্ত্ৰ লিখা কট গছৰ পিৰা আৰু এখন প্ৰথম প্ৰথম সত্ৰ স্থাপন কৰোঁতে লগোৱা তামাৰ পাতৰ দৰ্জা আছিল তামৰ পাতৰ দৰ্জা তাম পাতৰ দৰ্জা ধান বান্ধা ঢেঁকী কিন্তু ঢেঁকীটো আপোনাৰ বেয়া হৈ গৈছে এতিয়া মানে পখলিটো আছে পখলিটো হৈ আছে আচ্ছা ইটো আছিল আপোনাৰ একডাল গাছৰে কাঠৰ চৰিয়া একডাল গাছ ইমান ডাঙৰ এটা কাটি লৈ পেলাই চৰিয়া কৰিছিল ইয়াতে মাছ প্ৰসাদ তেওঁলোকে নিজৰ গৈছে আৰু এইখন পিছৰ বস্তু এইখন আপোনাৰ ডলা আছিল দেউলতে দেউলত ডলা আছিল কিন্তু বহুত ওজন হয় ওজন হোৱাৰ কাৰণে মানে অঁ মাছৰিত একডাল গাছৰ এনেকৈ কাটি 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 তো যিহেতু চব জানাটো ইমান কম সময়ৰ ভিতৰত সম্ভৱে নহয় আৰু এইখন পাটবাউসী সত্ৰৰ চমু ইতিবৃত্ত তো এইখন ল'লোঁ আৰু এখনত পঢ়িম ঘৰত যায় ভালকৈ এখেতে দিলাক এইখন এই ফুলটো মাধৱদেৱ আৰু মাধৱদেৱ গুৰুজনাই ৰোপণ কৰিছিল নামটো আৰু এইটো কৰিছিল এইটো হ'ল ৰঙিয়াল ফুল আৰু ইয়াত নহয় আচলতে এই বস্তুটো তেওঁ ৰোপণ কৰিছিল আপোনাৰ গণককুছিত হয় তাতে মানে বৰপেটাততো দেখাব লগা বস্তু বহুত আছে আগদিনততো নহয় আৰু তাতে সেই একেলগে সেই শংকৰ মাধৱৰ মিলন মণিকাঞ্চন সংযোগ একেৰাতি মাধৱদেৱৰ লগত তাতে শংকৰদেৱ ৰাতি এখন বিচনাতে শুইছিল আচ্ছা ভাগ কৰি আচ্ছা আৰু সিদিনাই গোটেইখিনি তেওঁৰ যিখিনি ধৰ্মীয় হেৰিখিনি মানে গোটেইখিনি সিদিনা মাধৱদেৱকহে তেওঁ হেৰি কৰিছিল মানে তেওঁ মাধৱদেৱ গুৰুজনাকহে দিছিল যে মোৰ বস্তুখিনিত মানে মাধৱক ছাড়া বেলেগে ৰক্ষা কৰিব নোৱাৰে আচ্ছা তেনেকুৱাকৈ মাধৱদেৱ গুৰুজনাকহে দিছিলে এই বস্তুটো এই ফুলটো পূজাত ব্যৱহাৰ কৰা নহয় হয়নে পূজাত ব্যৱহাৰ নকৰে আমাৰ শংকৰদেৱ এইটো লক্ষ্মীনাৰায়ণ বুলিও কয় আমি ৰঙিয়াল বুলি ফুল নাম নকওঁ এইটো আচ্ছা আৰু ইয়াৰ ভিতৰত আছে এইবিলাক মানে এইবিলাক বস্তু ব্যৱহাৰ আমি সত্ৰত ব্যৱহাৰ নকৰিছিলোঁ আচ্ছা শিলটো আছে তেখেতে গা ধুইছিল আগতে ইয়াতে আছিল আৰু তেওঁলোকতো আৰু এইবিলাক কি তেলিকদম না তেলিকদম গছ আৰু এই গাছজোপা কেলিকদম কৃষ্ণই খেলা কৰা গাছজোপা আচ্ছা তেওঁতে বাচি বাজুছিল সেই গাছজোপা কেলিকদমত উঠি বা এটা গানে আছে কৃষ্ণই বাচি বাজৰ ক'ত কেলিকদমত বৃন্দাবন আচ্ছা এই দুটা আৰু এনেকৈ আহিছে এইবিলাক সিয়াৰৰ পৰা আহিছে তাৰমানে শংকৰদেৱ ইডালো মানে তেওঁ নিজে পোতাডাল নাই এইবিলাক মানে পালি পখাহে আছে তাৰ আচ্ছা ইডালো একবাৰ এই ওপৰ ভাঙি পৰাৰ পিছত এইটো এটা পখা আহিছিল পখাটোৱে আৰু গাছ হৈ আছে এই গাছডাল ক'ৰ পৰা আনিছিল তেখেতে জগন্নাথপুৰীত গৈছিল শংকৰদেৱে তেওঁ আনিছিল আনাৰ পিছত তেওঁৰ লগত লগ হৈ মানে তেওঁৰ ডাঙৰ ল'ৰা ৰামানন্দ তেওঁলোকে তেওঁৰ প্ৰতি ইয়াত একচুৱেলি ৰামানন্দ গৈছিল এই কিতাপখনতো চব লিখা আছে ন এই চব আৰু এইটো মিউজিয়ামটো এই মিউজিয়ামটো মানে খোল খাব বলকচোন সেইফালে একবাৰ তো এই মিউজিয়ামটোত যদি আপোনালোকে আহে আৰু এক ডেৰ মাহমান লাগিব ন এক ডেৰ মাহমান লাগিব এই মিউজিয়ামটো খোলা যাতে তো শংকৰদেৱে লিখা যিখিনি পুথিখিনি আছে নিজে পঢ়িব পাৰিব তাতে চাগে মাত দিব আৰু গ্লাছ চাছ খুৱাই পেলাই এনেকৈ আৰু তেওঁৰ বস্তু কিছুমান মানে এই এনে শ্লোক কিছুমান লেখা আছে এইবিলাক নিজে লেখাটো চাবৰ কাৰণে কিছুমানৰ ইচ্ছাটো বহুত কিন্তু এইবিলাকে আছে সেইবিলাক সেই পুথিবিলাক তেখেতে কিনকে কি আখৰ কেনা আখৰটো আপুনি মানে চাইব লগা আখৰ সেইকাৰণে চবে চাইব ইচ্ছা কৰে কম্পিউটাৰৰ আখৰহে আচ্ছা অংশ হৈ আগতে কৈছিল মানে হেৰি নহওঁতে জন্ম নহওঁতে আমিহে চিনি পোৱা নাই তেওঁ যিটো মহিমা দেখি গৈছে আচলতে একদম আমি জানিব লাগে বস্তুটো বুজিয়ে পায় বুজি পাওঁ কিন্তু নিজে কৈ নকলাক মই ভগৱান বুলি
এইটো আপোনাক মানে বুজি ল'ব দিছে আৰু তেওঁ যেনেকুৱা এই চান্দশাক দেখলাক আপোনাৰ চতুৰ্ভুজ অঁ এতিয়া বহি গা ধুইছিল ন এইটো শিল্পী কৰি পেলাই গা ধুইছে। তো আৰু চব দেখালাক এখেতে তো ধন্যবাদ আপোনাক আৰু পিছত আহিলে হয় হয় লগ পাম আৰু পিছত আহিলে অলপ লাম্বা কৰিব পাৰি আৰু কিছুমান কথা সুধিব পাৰি একবাৰ ভালকে ভিডিঅ' বনাম তো একেলগে ৰখি আছে কৃষ্ণ তো এই এইটোৱে আছিল শংকৰদেৱৰ এটা সৰু ভিডিঅ' তো আৰু বহুত আছে বৰপেটাত হয়নে বৰপেটাত চাব লগা বস্তু বহুত আছে মাধৱদেৱ কি গণককুছি গণককুছি বুলি সত্ৰ এখন আছে তাতেও বহুতখিনি বস্তু আছে তো এই আছিল শংকৰদেৱৰ এই পাটবাউসী সত্ৰৰ ভিডিঅ' তো যিহেতু শংকৰদেৱে এতেই বুলি লিখিছিল 1418 পুৰাণ আৰু 2 নম্বৰ কথা তাৰমানে 18 বছৰ কিমান 6 মাহ কাল এতে আছে 18 বছৰ চবচে লম্বা কাল এতে আছিল আৰু ইয়াৰ পিছত আৰু সত্ৰ বনা নাই এখানে লাষ্ট সত্ৰ হয়নে লাষ্ট সত্ৰ এখানে আৰু তো এইখানে গণককুছি মাধৱদেৱ গুৰুজনাৰ সত্ৰ তো তাৰ পাটবাউসীৰ পৰাই বেছি দূৰ নহয় অলপ দূৰ তো বহুত দেৰিও হৈছে আৰু ৰাতিও হৈছে তো তথাপি একবাৰ আপোনালোকক দেখাং থুলমূলকৈ নাও মানে নাই টিকুটমান তো চেণ্ডেল খুলি যাওঁ বলক ভিতৰক আৰু দেখাত একেই কিন্তু ৰাতি হৈ গ'ল মই আহিবতে তো আৰু তথাপি দেখা অলপ দিন হ'লেতো আৰু ভাল লাগে মোৰ আহোঁতে ৰাতি গ'ল এই কোমৰাকেইটা কি সেইকেইটা পাকাৰেই না ৰাম আঁতৰ পিঠি এইটো কিন্তু পাকাই দিয়ে বনাইছে বাঁহৰ বেৰা দৰে লাগে অঁ পাকা চব তো মাধৱদেৱৰ এইটো কীৰ্তন ঘৰ ভিতৰত কৃষ্ণ শিলটোত মাধৱদেৱে গা ধুইছিল এতে গা ধুইছিল ন তো এই শিলটোতে উঠাব নোৱাৰিলে তো এনেকৈ থাকিল আৰু এইডাল ফুল এইডাল ৰঙিয়াল ফুল তো এইডালো বহুত ৰহস্য আছে কিন্তু নেট দি থৈ দিছে দেখা নাপায় আপোনালোকে তাৰমানে কি শংকৰ মাধৱৰ মিলনত এই গুটিটো এই বিশ্বনাথ পাইছিল পাৱাৰ পিছত মাধৱদেৱক এই গুটিটো ন এই গুটিটো বিশ্বনাথ পাইছিল তাৰপিছত শংকৰদেৱে ক'লাক যে এটা গুটি পাইছিলোঁ তো কি কৰিম শংকৰদেৱে কৈছিল যে এটা ভাল জেগাত পুতি থৈ দিয়া এইডালে আমাৰ মানে চিন থাকিব আৰু তো তেতিয়া এই ৰঙিয়াল ফুলডাল জন্ম হয় তো এতে আছিল বা এতে জন্ম হৈছিল না এই ফুলডালৰ এই ৰঙিয়াল ফুলডালৰ জন্ম হৈছিল এতে ময়ো আহি পালোঁ আৰু দুৰ্গা পূজাই আছে তো এতিয়া সময় হৈছে গধূলি নাম কীৰ্তন কৰা সময় তো বলক চাওঁ বলক নাম কীৰ্তন মানে তো মাধৱদেৱ এতেই আছিল কিমান দিন আছিল 18 বছৰ 6 মাহ 18 বছৰ 6 মাহ তো শংকৰদেৱো তাতে 18 বছৰ 6 মাহ আছিল মাধৱদেৱো 18 বছৰ 6 মাহ আছিল মানে পাটবাউসী সত্ৰ মাধৱদেৱ থকা নাছিল নহয় শংকৰদেৱ আছিল তাতে 18 বছৰ একদিন আহিছিল মাধৱদেৱ শংকৰদেৱ আহি দুয়ে মিলন হৈছিল এইখিনি জেগাত আচ্ছা এই মণিকান্ত এই মিলনতে এই ৰঙিয়ালৰ ফুল আৱিষ্কাৰ হয় আচ্ছা আচ্ছা দুয়ে শয়ন কৰাৰ পাছত হয় হয় ৰাতিপুৱা এটা ডাঙৰ পথ দেখা পাইছে হয় মাধৱদেৱ সুধিলে বাপ এইটো কি আপুনি গা ধোৱা জেগাত ৰুই থওক ই অজৰ অমৰ অজৰ অমৰ এই আমিতো ইমান বছৰ দেখোঁৱেই মোটামুটি 70-80 বছৰ আমি দেখোঁ আচ্ছা আচ্ছা একেই হৈ আছে সেনেকৈ হৈ আছে কোনো আচ্ছা আচ্ছা আৰু এই ঠিক মাধৱদেৱৰ তিথিৰ সময়ত ফুলটো ফুলে আচ্ছা আমি সেই ফুলটো নিৰ্মেল হিচাপে আচ্ছা কীৰ্তনত বিতৰণ কৰা কৃষ্ণ তো প্ৰভু আপোনাৰ মহিমা অপাৰ পাটনাত মাধৱদেৱে গা ধুইছিল এতে তো গাইজ জানাই নাজানাই অলপমান দেখিছোঁ যদি ভুলভ্ৰান্তি হৈ মাফ কৰিব আৰু ইয়াতে কীৰ্তন পাঠ কৰিব এতিয়া গধূলি হৈছে তো আমিও বেছি দেৰি নকৰোঁ যাওঁ বলক ঘৰত গেলি আৰু তো গাইজ আহি পালোঁ ঘৰ আৰু ঘৰত আহি বহি আছোঁ ধুনীয়া এখন চফাত ধনী মানুহ না কথাই বেলেগ তো এইটো আছিল এটা সৰু ভিডিঅ' আৰু আমাৰ যাতে মই আহোঁ এইটো ভিডিঅ' হৈ মই আমাৰ তেওঁৰ ভিনাক আগতে এটা ভ্লগত দিছিলোঁ আৰু ভিনদেউৰ দেউতাকটো ঢুকাইছে এতিয়া এই
দেউতাকটো তো দেউতাকটো তাৰমানে দাতা কৰ্মৰ নিচিনা আছিল বোলে বহুত দান কৰিছিল স্কুল হওক কিবা কলেজ হওক বহুত জেগাত দান দি থৈ দিছিল তো নাম আছিল গিৰিধাৰী লালদাস স্বৰ্গীয় গিৰিধাৰী লালদাস তো এইটো এটা সৰু ভিডিঅ' আছিল যদি ভিডিঅ'টো চাই ভাল পাইছে নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আজিলৈ বাই বাই টাটা